মই বহুত বেছি ৰিকুৱেষ্ট পোৱাৰ পিছতহে এই ভিডিঅ'টো বনাবলৈ ওলাইছো ভিডিঅ'ৰ আৰম্ভণিতে কৈ দিছো যে যিসকল মানুহে ইউটিউবৰ বিষয়ে জানে ইউটিউবত কেনেকৈ চেনেল বনায় কেনেকৈ পইচা ইনকাম কৰে কেনেকৈ ভিডিঅ' দিয়ে সকলোবিলাক কথা জানে মোৰ এই ভিডিঅ'টো চাই টাইম বৰবাদ নকৰিব তাতকে হামুদিয়ক বেছি আৰাম পাব এইটো ভিডিঅ' সেই সকল মানুহে চাওক যিসকল মানুহে নাজানে একচুৱেলি ইউটিউবত মোৰ দৰে কেনেকৈ চেনেল বনায় কেনেকৈ ভিডিঅ' দিয়ে কেনেকৈ পইচা ইনকাম কৰে কেনেকৈ ইউটিউবৰ লগত বেংকৰ একাউণ্টটো কানেকশ্যন কৰে কেনেকৈ সকলো কাম কৰে আজি মই পুৰা ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম যে আপোনালোকেও কেনেকৈ জাষ্ট এটা মোবাইল ফোনেৰে ইউটিউবৰ চেনেল বনাব পাৰে নিজৰ মোবাইলৰ কেমেৰাৰে ভিডিঅ' বনাই সেই চেনেলত দিব পাৰে আৰু পইচা ইনকাম কৰিব পাৰে পুৰা ধুনীয়াকৈ আপোনালোকক আজি বুজাই দিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটোও কম আজি মই কিমান টকা ইউটিউবৰ পৰা ইনকাম কৰো বা আপোনালোকেও ইউটিউবৰ পৰা কিমান টকা ইনকাম কৰিব পাৰে একচুৱেলি এটা সম্ভাৱনা আছে ঘৰৰ পৰাই তো বলক আজি মোবাইলৰ পৰা মই দেখুৱাই দিম সকলো কাম কেনেকৈ কৰে চাওক ইউটিউবত ভিডিঅ' দিবলৈ পোন প্ৰথমতে আপোনাৰ এটা চেনেল থাকিব লাগিব চেনেলটো কেনেকৈ বনাব অতি সহজ যদি আপোনাৰ এটা এন্ড্ৰইড ফোন আছে নিশ্চয় তাত এটা গুগল একাউণ্ট আছে বা এটা জিমেইল আছে তেতিয়া হলে আপুনি জাস্ট ইউটিউবটো এনেকৈ অন কৰি লওক মানে ইউটিউব এপটো আৰু এপটো অন কৰাৰ পিছত এই কোণাত নিশ্চয় বৰ্তমান মোৰ ফটোটো আপোনালোকে দেখি আছে আপোনাৰ নিশ্চয় কোনো ফটো নহব পাৰে ইয়াত জাস্ট ক্লিক কৰি দিয়ক এনেকৈ ক্লিক কৰি দিয়াৰ পিছত যেহেতু মোৰ চেনেল আছে সেইভাবে এইটো ডিম্পুজ ব্লগ বুলি চেনেল দেখাইছে আপোনালোকৰো জাস্ট মাই চেনেল বুলি দেখাব মাই চেনেলত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে মোৰ আহিছে সম্পূৰ্ণ চেনেলটো কিন্তু আপোনালোকৰ চেনেলটো নাহে আপোনালোকৰ তাত চেনেল ক্ৰিয়েট কৰিবলৈ দিব মানে ওপৰত এটা নাম লিখিবলৈ দিব বা তলতো এটা টাইটেল লিখিবলৈ দিব আৰু ক্ৰিয়েট চেনেল মাৰিব দিব আৰু তেতিয়াই আপোনাৰ এটা চেনেল ক্ৰিয়েট হৈ যাব 1 সেকেন্ডৰ ভিতৰত বা যদি অলৰেডি চেনেল আছে আপোনাৰ চেনেলটো দেখাব এতিয়া চেনেলটো বনোৱা হ'ল এতিয়া চেনেলটোত কিছুমান কাম কৰিব লগা থাকে কামবিলাক কেনেকৈ কৰিব চাওক এইটো চেনেল আপোনালোকে দেখা পাব তাৰ পিছত এই চেনেলটোৰ কাষত যেটো এটা প্লাছৰ দৰে আছে এই তিনিগুণীয়া ইয়াত মাৰি দিব ইয়াত মাৰি দি আপুনি চেনেলটো ডিপি দিব লাগিব যেনেকৈ হোৱাটছএপত ডিপি দিয়ে বা ধৰক ফেচবুকত ডিপি ৰাখে তেনেকৈ আপুনি ডিপি দিব লাগিব ডিপি দিয়াৰ বাবে এইটো যেটো মাজত দেখিছে মোৰ মুখখনতে কেমেৰা এইটো ক্লিক কৰিব ক্লিক কৰিলে ইয়াৰ পৰা ফটো লব পাৰিব বা ব্যাকগ্ৰাউণ্ডটো এটা ফটো দিব পাৰিব যেনেকৈ মই দিছো আহক বহক ভিডিঅ'বোৰ চাব দেই এনেকুৱাকৈ ইয়াত ক্লিক কৰিলে এনেকুৱাকৈ পিছত দিব পাৰিব আৰু এইখিনি সম্পূৰ্ণ কাম কৰা হোৱাৰ পিছত আপোনালোকৰ ইউটিউব চেনেলটো ধুনীয়াকৈ তৈয়াৰ হৈ গৈছে এতিয়া অলপ বেলেগ কাম কৰিব লগা থাকে বেলেগ কামখিনি কি মই কৈ আছো বৰ্তমান আপোনাৰ 50% কাম হৈ গল ইউটিউব একাউণ্ট খোলাৰ মানে ডিপি দিলে কিবা কিবি কৰিলে একাউণ্টটো হৈ গল এতিয়া সেই একাউণ্টটো ভেৰিফাই কৰিব লাগিব মানে সেই একাউণ্টটো যে অৰিজিনেলি এজন মানুহে চলাই আছে তাৰ প্ৰমাণ দিব লাগিব ইউটিউবক প্ৰমাণ কেনেকৈ দিব তাৰ বাবে আপোনালোকে গুগল ক্ৰমত ইউটিউবটো খুলিব লাগিব বা যদি ল্যাপটপ আছে ল্যাপটপত খোলক ডেস্কটপ আছে ডেস্কটপত খোলক মুঠতে এই কামটো ইউটিউব এপটোত কৰিব নোৱাৰি তাৰ বাবে কি কৰিব লাগিব মই দেখাই দি আছো বলক ওকে আপোনাৰ ইউটিউব একাউণ্টটো ভেৰিফাই কৰিবলৈ কি কৰক গুগলত যাওক গুগলত গৈ মাৰি দিয়ক ইয়াত ইউটিউব ডেস্কটপ বুলি মাৰি দিয়ক ডেস্কটপ আহিছে ডেস্কটপ বুলি মাৰি দিয়ক ইউটিউব ডেস্কটপ বুলি মাৰি দিলে ওপৰত এনেকৈ প্ৰথম যেটো লিংক আছে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইউটিউব এপটো ওপেন হোৱাৰ দৰে হ'ব কিন্তু ইউটিউব এপটো ওপেন নহয় ই আপোনাক লৈ যাব ডেস্কটপ ভাৰ্চনলৈকে এনেকৈ লৈ যাব আৰু আপোনাৰ ইউটিউবটো দেখাই দিব যদি দেখাই নিদিও যদি বেলেগ কিবা দেখাইছে এই কোণাত যেটো আপুনি অলপ আগতে ডিপি দিছিল এই ডিপিটোত এনেকৈ ক্লিক কৰি দিব তাৰ পিছত ক্ৰিয়েটাৰ ষ্টুডিও বুলি আহিব তাত ক্লিক কৰি দিলে আপোনালোকে মেইন যেটো বস্তু আছে তাত গুছি যাব পাৰিব যেটো ইয়াত আহি যাব পাৰিব তাৰ মানে এনেকৈ আহি যাব পাৰিব আৰু এই পেজটোত অহাৰ পিছত আপোনালোকে কি কৰক ইয়াত যেটো চেনেল বুলি আছে ফাৰ্স্ট আছে ড্যাশবোৰ্ড তাৰ পিছত ভিডিও মেনেজাৰ তাৰ পিছত এই চেনেলটোত আপোনালোকে এনেকৈ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ডিম্পুজ ব্লগ বুলি আহিব ইয়াত যেটো আপোনালোকে ডিম্পুজ ব্লগৰ তলত পাৰ্টনাৰ ভেৰিফাইড দেখিছে এই পাৰ্টনাৰ ভেৰিফাইডৰ তাত অকল ভেৰিফাই বুলি এটা অপচন দেখিব তাত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে ফোন নাম্বাৰ মাৰিব দিব ওটিপি সুধিব বা এইখিনি কাম কৰিব আৰু তাৰ পিছত আপোনাৰ একাউণ্টটো সম্পূৰ্ণৰূপে
ভেৰিফাই হৈ পৰিব আৰু নেক্সট প্ৰচেছ মই কৈ আছো কি কৰিব বৰ্তমান আপোনাৰ একাউণ্টটো প্ৰায় 70% কমপ্লিট হৈ গৈছে ইউটিউব একাউণ্ট ভেৰিফাই হৈ গ'ল বা ধুনীয়াকৈ একাউণ্টটো বনাই ল'লে এতিয়া জাষ্ট ভিডিঅ' বনাওক আৰু ভিডিঅ'বিলাক ইউটিউবত দিয়া আৰম্ভ কৰক কেনেকৈ দিব বাৰু চাওক ইউটিউবত ভিডিঅ' দিবলৈ আপুনি কি কৰক ইউটিউব এপটো এনেকৈ অপেন কৰি লওক ইউটিউব এপটো এনেকৈ অপেন কৰিলে যেটো ওপৰত এইটো কেমেৰাৰ দৰে অপচন দেখিছে একদম ইউটিউবৰ কাষতে এইটোত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ গ্যালাৰীত যিমান ভিডিঅ' আছে সকলো ভিডিঅ'বোৰ দেখাই দিব এনেকৈ লাইভটো দেখাই নিদিয়ে বাৰু গো লাইভটো পিছত দিব প্ৰথমতে ভিডিঅ' এটা এনেকৈ সিলেক্ট কৰি ল'ব ভিডিঅ' এটা সিলেক্ট কৰি ল'লে তাৰ পিছত আপোনালোকে ভিডিঅ' টাইটেল দিয়ক ভিডিঅ'টোৰ নাম দিয়ক তলত কিবা লিখি দিয়ক ভিডিঅ'টোৰ এইটো পাব্লিক কৰে পাব্লিক দিয়ক যি দিয়ে দি থাকক তাৰ পিছত এনেকে ভিডিঅ'টো সকলো কাম কৰি এই ওপৰত যিটো এইটো আছে এইটো যিটো দেখিছে ওপৰত এনেকে এইখিনি জায়গাত এডিট ডিটেইলছৰ কাষত তাত ক্লিক কৰি দিব ভিডিঅ'টো গুচি যাব এতিয়া ভিডিঅ'টো অকল গুচি গলেই নহব ভিডিঅ'টোত কিছুমান কাম আছে কি কাম আছে জানেনে শুনক এইখিনি কাম কৰাৰ পিছত আপোনাৰ ভিডিঅ'টো গুচি যাব ইউটিউবৰ এই বিশ্ব ব্ৰহ্মাণ্ডখনলৈ কিন্তু গুচি গলে সেই ভিডিঅ'টো ভিউ নাহিব সেই ভিডিঅ'টোত একো নাহিব কাৰণ সেই ভিডিঅ'টো মানুহে পাব কেনেকৈ দুটা সিস্টেমত মানুহে ভিডিঅ' পায় ইউটিউবত এটা হৈছে সাৰ্চ কৰি যে আপোনাৰ যদি সাৰ্চ কৰি দিয়ে ভিডিঅ'টো অহাৰ চান্স থাকে বা সেই ভিডিঅ'টো সাজেষ্টেড কৰিব লাগিব বেলেগ ভিডিঅ'ৰ তলত বা ইউটিউব এপটো খুলিলে ওপৰত দেখুৱাব লাগিব এতিয়া সেই দেখুৱা সিস্টেমটো কেনেকৈ কৰিব বা আপোনাৰ ভিডিঅ'টো বেলেগ ভিডিঅ'ৰ লগত সাজেষ্টেড কেনেকৈ কৰিব কেনেকৈ ইউটিউবক ক'ব যে মোৰ ভিডিঅ'টো বেলেগ জুবিনৰ ভিডিঅ'ৰ তলত আপোনালোকে লগাই দিয়ক কাৰণ এইটো ভিডিঅ' মই জুবিনৰ বাবে বা জুবিনৰ কিবা এনেকুৱা কথা কৈ বনাইছো তাৰ বাবে আপুনি এই কামখিনি কৰিব লাগিব আপোনাৰ ভিডিঅ'ত ভিউ পাবলৈ আপুনি এটা কাম কৰিব লাগিব এতিয়া প্লে ষ্টৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব প্লে ষ্টৰ যাওক তাত মাৰি দিয়ক ইউটিউব ষ্টুডিঅ' বুলি মাৰি দিয়ক এনেকৈ ইউটিউব ষ্টুডিঅ' বুলি মাৰি সাৰ্চ কৰি দিয়ক এটা ৰঙা কালাৰৰ এনেকুৱা প্লাছৰ দৰে এপ দেখা পাব মই বাৰু এপটো অলৰেডি ইনষ্টল কৰিছোৱে সো মই জাস্ট দেখুৱাই দিলো মই এপটো খুলি দিছো এপটো এইটো মোৰ ইউটিউব ষ্টুডিঅ' এপ এই এপটো এনেকৈ খুলি লওক খুলি লোৱাৰ পিছত একো কৰিব লগা দৰকাৰ নাই আপোনাৰ যোনটো চেনেল সেই চেনেলটো ইয়াত দেখুৱাই দিব এনেকৈ ডাইৰেক্ট দেখুৱাই দিব চেনেলটো এনেকৈ আৰু ইয়াত কি কৰক আপুনি যিটো অলপ আগতে ভিডিঅ' আপলোড কৰিছিল সেই ভিডিঅ'টো তলত এনেকৈ আহি যাব সেই ভিডিঅ'টোত আপুনি এনেকৈ ক্লিক কৰি দিয়ক এনেকৈ ক্লিক কৰি দিলে এইটো সিস্টেম আহি যাব আৰু এতিয়া আপুনি ইয়াত কিছুমান কাম কৰক কামবিলাক কেনেকুৱা এই যিটো কণাত আছে ওপৰৰ এই কণাটোত এনেকৈ ক্লিক কৰি দিব এই ক্লিক কৰি দিলে এইটো পেজত আহি যাব এতিয়া মই যে ওপৰত এনেকৈ লিখি দিছো গৰু বিহুত গৰুৰ লগত আমিও গা ধুলো এই কামটো কেনেকৈ কৰিব এই কামটো কৰাৰ বাবে এডিট থাম্বনেইলত আপুনি এনেকৈ ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথম যিটো চেঞ্জ বুলি আহিছে ইউটিউবে কেইটামান দেখুৱাই দিব এইকেইটা এনেকৈ কিন্তু প্ৰথমটো যিটো আহিছে তলত তাত ক্লিক কৰি দিব তাত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি দেখা পাব আপোনাৰ মানে যিমান আছে গ্যালাৰীত ফটো সেই ফটো যোনটো দিব ইচ্ছা কৰিছে সেইটো লৈ ফেলে ইয়াত এনেকৈ দি দিয়ক তেতিয়া কি হ'ব এনেকৈ গৰুৰ লগতে আমিও গা ধুলো এনেকৈ আহি যাব তাৰ পিছত ওপৰত সিলেক্ট মাৰি দিব আৰু এতিয়া টাইটেলটো আছে আপুনি দিছে যিটো ডেসক্ৰিপচন সেইটো আপুনি লিখি দিছে তাত এতিয়া টাস্ক কিছুমান দিব লাগিব মানে আপুনি গৰু বিহুত কি দিলে জুবিনৰ যিটো ভিডিঅ' দিছিল তাত জুবিনৰ কিছুমান টাস্ক দিব লাগিব মই যেনেকৈ গৰু বিহুৰ ক্ষেত্ৰত কি দিছো এছামিজ ফানি ভিডিঅ' দিছো যেহেতু ভিডিঅ'টো অলপ জমনি তাৰ পিছত বিহু দিছো এছাম বিহু সং দিছো গৰু বিহু দিছো এছামিজ ভিডিঅ' দিছো ডিম্পু বৰুৱা দিছো এনেকৈ টাস্কবিলাক দিয়ক আৰু তাৰ পিছত এটা কমা দি যাব এনেকৈ এটা কমা দি যাব মই ধুনীয়াকৈ দেখাই দিছো আৰু এটা টাগ দি মই দেখুৱাই দিছো ধৰক ডিম্পুজ ব্লগ মই যিটো চেনেলৰ নামটো দিব এনেকৈ দিয়ক ডিম্পুজ ব্লগ ডিম্পুজ ব্লগ তাৰ পিছত ইয়াত কোনো স্পেচ নিদিব এটা কমা দিব আৰু এটা স্পেচ দিব তাৰ পিছত আৰু নেক্সটটো লিখিব চেষ্টা কৰিব ইয়াত মানে বৰ বেছি 7টা মান দিয়ক তাতকৈ বেছি নিদিয়ে মানে এনেকুৱা টাইপৰ ইউটিউবৰ এই জগতখনত যিমান ভিডিঅ' আছে সেই ভিডিঅ' চালে মানুহে তলত যাতে আপোনাৰ ভিডিঅ'টোৱে পায় তাৰ পিছত কি কৰক সেভ কৰি দিয়ক ওপৰত এনেকৈ
ওপৰত এনেকে সেভ কৰি দিয়ক সেভ কৰি দি ফেলে এনেকে কৰি দিয়ক তাৰ পাছত হৈ যাব মুঠৰ ওপৰত এতিয়া বৰ্তমান আপোনাৰ সকলো কাম হৈ গৈছে কিন্তু এইখিনি কামেৰে জাস্ট আপুনি ইউটিউবত ভিডিঅ'হে দিব পাৰিব পইচা ইনকাম কৰিব নোৱাৰি পইচা ইনকাম কেনেকে কৰিব পাৰিব মই এতিয়া দেখাই আছো আপোনালোকক ওকে এতিয়া আপুনি তেনেকে ভিডিঅ' দি যাই থাকক মই যেনেকে শিকাই দিলো কিন্তু পইচা ইনকাম কৰিবৰ বাবে এটা বেলেগ প্ৰসেস আছে প্ৰসেসটোৰ বাবে আপুনি আৰু আপোনাৰ ইউটিউবটো খুলি ল'ব লাগিব কম্পিউটাৰত বা গুগল ক্ৰমত কেনেকে চাই লওক পইচা ইনকাম কৰাৰ বাবে আপুনি পুনৰ ইয়াত আহিব লাগিব য'ত আহি অলপ আগতে ইউটিউবটো ভেৰিফাই কৰিছিল এতিয়া কি কৰিব পুনৰ ইয়াত যাওক চেনেলত অলপ আগতে যি গৈছিলে ভেৰিফাই কৰিবলৈ চেনেলত ক্লিক কৰক চেনেলত ক্লিক কৰাৰ পিছত এই তলত যিবিলাক এইবিলাক ঘৰ আছে ফাৰ্ষ্টটো আছে আপলোডিং তাৰ পিছত আছে মনিটাইজেশন তাৰ পিছত আছে লংগাৰ ভিডিও এনেকে এই মনিটাইজেশন যিটো আছে তাত আপুনি ক্লিক কৰি দিব বা ইয়াত আপোনাৰ লিখা থকা দেখিব এনেকে এনাবল বুলি তাত ক্লিক কৰি দিব এনেকে ক্লিক কৰি দিয়াৰ পিছত মই বাৰু ৰিকুৱেষ্টটো পঠাইছো মনিটাইজেশনৰ কাৰণে সেইভাবে মানে এইটো অহা নাই ইয়াত আপুনি ইউটিউব ধুনিয়াকে ইয়াত গম পাবই আহিলে মই বুজাবৰ দৰকাৰ নাই ইয়াত এনেকে সকলো কাম কৰিব পাৰিব তাত যাওক যাই ফেলে চেষ্টা কৰক এটা এডসেন্স একাউন্ট খুলিব লাগিব আৰু তাৰ পিছত সেই এডসেন্স একাউন্টটো লগাই ইয়াত আপুনি দিব পাৰিব অলপ দেৰিকে মই কৈ আছো কেনেকে কি হ'ব কিন্তু জাস্ট ইয়াতে আপুনি সকলো কাম কৰিব লাগিব পইচাৰ লগত ৰিলেটেড ওকে যেতিয়া আপুনি পইচা ৰাখা তাত যাব য'ত মই আছিলো তাত গলে দেখা পাব ইউটিউবে আপোনাক ৰিকুৱেষ্ট কৰিছে এটা গুগল এডসেন্স একাউন্ট খুলিবলৈ তাতে খুলিব পাৰিব এতিয়া বাৰু গুগল এডসেন্স একাউন্ট কি বস্তু চাওক গুগল এডসেন্স একাউন্ট হৈছে এটা ওয়েবসাইট যিটো ওয়েবসাইটে আমাক পইচা দিব মানে ইউটিউবে আমাক পইচা নিদিয়ে এডসেন্সে পইচা দিয়ে ধৰক কথাটো এনেকুৱা আপুনি এখন সৰকাৰি স্কুলত কাম কৰে স্কুলখনে আপোনাক পইচা নিদিয়েতো পইচা আপোনাক গভৰ্নমেন্টে দিব গভৰ্নমেন্টে চাব যে এই মাষ্টৰটো স্কুলত ভাল কাম কৰিছে নে নাই বা কাম কৰি আছে নে নাই যদি কাম কৰি আছে গভৰ্নমেন্টে আপোনাক পইচা দিব ঠিক তেনেদৰে এডসেন্সে চাব যে ইউটিউবত ই কি কাম কৰি আছে যদি ভাল কাম কৰি আছে ইউটিউবৰ পৰা পোৱা পইচাখিনি প্ৰথমতে এডসেন্সত যাব আৰু এডসেন্সে আপোনাক পইচা দিব এতিয়া বাৰু বুজি পালে যে আমি বেংকৰ একাউন্ট ইউটিউবৰ লগত কানেক্টেড কৰিব নোৱাৰো এডসেন্সৰ লগতে কানেক্টেড কৰিব পাৰো মানে বেংকৰ একাউন্ট আমি গভৰ্নমেন্টকে দিম স্কুলখনত দিম নেকি ঠিক তেনেদৰে বেংকৰ একাউন্ট বা কথাখিনি বা বেলেগ যিখিনি বস্তু আমি দিম সেইখিনি এডসেন্সকে দিম ইউটিউবক নিদিও জাস্ট এডসেন্স টু ইউটিউবৰ লগত কানেকশনে কৰি দিম চাওক এটা কথা আছে এডসেন্স একাউন্টটো খোলাৰ সময়ত আপুনি এটা কথা মন কৰিব এডসেন্স একাউন্টত আপোনাক এটা নাম দিব কব সেই নামটো দিয়াৰ সময়ত খুব ভালদৰে মনোযোগেৰে দিব কাৰণ সেই নামটো একে হ'ব লাগিব আপোনাৰ বেংকৰ একাউন্টৰ যি নাম আছে সেই নামটোৰ লগত আপোনাৰ ধৰক এটা ষ্টেট বেংকত একাউন্ট আছে তাত নাম আছে হৰকান্ত গোস্বামী আপুনি এডসেন্সটো হৰকান্ত গোস্বামীৰে খুলক পৰকান্ত গোস্বামীৰে নুখুলিব নহলে এডসেন্সটো কিন্তু এপ্ৰুভ নহব মই বাৰু বেলেগ এটা ভিডিঅত আপোনালোকক বুজাই দিম যে কেনেকে এডসেন্সৰ লগত বেংকৰ একাউন্ট কানেকশন কৰে এতিয়া এডসেন্সটো বনালে তাত ধুনিয়াকে লিংক কৰি দিলে আৰু ইউটিউবক আপুনি ৰিকুৱেষ্ট কৰিলে যাতে পইচা ইনকাম কৰা সেই সিস্টেমটো বা মনিটাইজেশনটো অন কৰি দিয়ে এতিয়া বাৰু ইউটিউবে কেতিয়া হেতু অন কৰি দিব ইউটিউবে হেতু তেতিয়াহে অন কৰি দিব যেতিয়া আপুনি 1000 সাবস্ক্রাইবার্স অতিক্রম করে আপনার চ্যানেলটোত আৰু নেক্সট কথা যেতিয়া আপুনি 4000 ঘন্টাৰ ওয়াচ টাইম পার করে মানে আপুনি যিমান ভিডিও দিছে সকলো কেইটা ভিডিও মিলাই যাতে 4000 ঘন্টা হয় মানুহে চোৱা সময় মানে আপোনাৰ ভিডিও 4000 ঘন্টা মানুহে চাইছে তেতিয়াহে আপোনাৰ চ্যানেলটো বা আপোনাৰ যেটো ইউটিউব সেই ইউটিউবে পৰীক্ষাগাৰলৈ পঠাই দিব এনেও মনিটাইজেশন অন কৰি নিদিয়ে যে 1000 সাবস্ক্ৰাইবাৰ হল 4000 ঘন্টা হল অন কৰি দিলে নহয় ইউটিউবে পৰীক্ষাগাৰলৈ পঠাব আৰু মানুহে হেতু পৰীক্ষা কৰিব মেনুৱেলি পৰীক্ষা কৰিব যে ই কি ভিডিও দিছে কিবা বেয়া ভিডিও দিছে নেকি কিবা জাতা ভিডিও দিছে নেকি আপি সাপি ভিডিও দিছে নেকি যদি একো নেদাহেন দেখা পায় মানে আপি মানে বেয়া ভিডিও আৰু যদি ভাল তেওঁলোকৰ যি ৰুল আছে সেই ৰুলৰ হইতে আপুনি কাম কৰি আছে তেতিয়া আপোনাৰ একাউন্টৰ মনিটাইজেশনটো অন কৰি দিব আৰু আপুনি ইউটিউবৰ পৰা যিখিনি পইচা পায় সেই পইচাখিনি প্ৰথমতে এডসেন্সত যাব আৰু এডসেন্সৰ পৰা আপোনাৰ বেংকৰ একাউন্টত আহি যাব মাহৰ 22 তাৰিখে কেনেকৈ আহিব এডসেন্সটো আমেৰিকাৰ বস্তু সো আমেৰিকাৰ সিটি বেংকে আপোনাক পইচা দিব আৰু সেই পইচাটো আপোনাৰ বেংকলৈ আহিব ডলাৰ হিচাপত
সৰি ডলাৰ পইচাটো নহয় সেই ডলাৰখিনি আপোনাৰ বেংকলৈ আহিব আৰু আপোনাৰ বেংকে সেই ডলাৰখিনি পইচালৈ ট্ৰান্সফাৰ কৰিব আৰু আপোনাক দি দিব কিন্তু ইয়াতো এটা কথা আছে এডসেন্সটো ভেৰিফাই কৰিব লাগিব যেনেকৈ আপোনাৰ ইউটিউব একাউণ্টটো ভেৰিফাই কৰিছিল এডসেন্সটো ভেৰিফাই কৰিব লাগিব কেনেকৈ কৰিব বাৰু এডসেন্সটো ভেৰিফাই কৰিবৰ বাবে যেতিয়া আপোনাৰ ইনকাম $10 হ'ব $10 মানে ধৰক 1000 মান টকা নেকি নহয় 900-700 মান টকা যেতিয়া 900-700 মান টকা আপোনাৰ ইউটিউবৰ পৰা এডসেন্সে পাব এডসেন্সে আমেৰিকাৰ পৰা আপোনালৈ এখন চিঠি দিব যিটো চিঠিত আগতে আমেৰিকাৰ পৰা দিছিল আজিকালি কি জানি ইণ্ডিয়াৰ ফে দিয়ে মানে মুম্বাইৰ পৰা দিয়ে এখন চিঠি পাব মুঠতে ইণ্ডিয়ান পোষ্টেলৰ জৰিয়তে যিখন চিঠিত আপোনাৰ এটা কোড থাকিব আৰু সেই কোডটো যেতিয়া আপুনি মাৰি দিব মানে হিহত এডসেন্সত সেই এডসেন্সটো ভেৰিফাই হ'ব মানে গম পাব এইজন অৰিজিনেল মানুহ আৰু তেনেকৈ যেতিয়া আপোনাৰ এডসেন্সটো ভেৰিফাই হ'ব আপোনালৈ ই পইচা পঠাই থাকিব পইচা কেতিয়া পঠাব যেতিয়া আপোনাৰ $100 সম্পূৰ্ণ হয় মানে প্ৰায় 6,500 মান টকা 6,500 মান টকা যেতিয়া সম্পূৰ্ণ হয় সেই পইচাখিনি এডসেন্সে পাব ফাৰ্স্ট ইউটিউবৰ পৰা আৰু তাৰ পিছত এডসেন্সে মাহৰ 22 তাৰিখে আপোনাক দি দিব হল এতিয়া কথাখিনি সম্পূৰ্ণ ক্লিয়াৰ হল আপুনি সব কৰিলে এতিয়া বাৰু আপুনি কিমান টকা ইনকাম কৰিব পাৰিব বহুত এনেকুৱা জাতা আজে বাজে ভিডিও আছে মোক লৈয়ে বহুতে বহুত ভিডিও বনাইছে যে মই বলে 1000 ভিউত $1 পাও কিবা পাও এইবিলাক সম্পূৰ্ণৰূপে মিছা কথা 1000 ভিউত আজিলৈকে কোনো ইউটিউবাৰে $1 পোৱা নাই চাও পইচাটো বহুত সেক্টৰৰ ওপৰত ডিপেন্ড কৰে পইচাটো আমি কিয় পাও যেটো এডভাৰটাইজমেন্ট চলে যেটো এডসেন্সে আমাৰ ওপৰত এডভাৰটাইজমেন্ট চলাই বা আমাৰ ভিডিওৰ ওপৰত এডভাৰটাইজমেন্ট চলাই সেই এডভাৰটাইজমেন্টৰ পৰাহে পইচা পাও যদি এডভাৰটাইজমেন্ট বেছিকে চলাই বেছিকে পইচা পাম যদি কমকে চলাই কমকে পইচা পাম ইমান মই যদি বুজাব যাও বহুত দীঘল ভিডিও হৈ যাব বেলেগ এটা ভিডিওত কম বাৰু কিন্তু ধৰি থৈ দিয়ক আপুনি 1000 ভিউত $1 ধৰক 64 যদি টকা প্ৰায় 5000 মান ভিউ দে $1 আহে ইন স্পেশালি অসমত কাৰণ অসমৰ এই ৰেটটো বহুত বেছি কম সো এইবিলাক কথা বিশ্বাস নকৰিব $1000 1 টকা এইবিলাক মিছা কথা এতিয়া মই কিমান টকা ইনকাম কৰিলো আপোনালোকে হিসাব কৰি চাব পাৰে মই যদি কব যাও মাহত 10,000 আজিকালি তাতকে বেছি 1 টকাও নাপাও 1 টকা আজিলৈকে 10,000 টকাৰ ওপৰত মই পাই পোৱা নাই আপোনালোকে এই কামখিনি কৰক আশা কৰিছো আপোনালোকক মই যিখিনি কথা বুজালো সেইখিনিৰে অলপ কিবা আইডিয়া পালে আৰু এটা ইউটিউব চেনেল খোলাত সহায় হ'ব বুলি মই ভাবো আৰু বহুত কথা ক'ব লগা আছে ইয়াত বহুত কিবা কিবি ক'ব লগা আছে যে বেংকৰ একাউন্ট কেনেকৈ দিব বেংকৰ একাউন্ট দিয়াৰ এটা সিস্টেম আছে সকলো বেংকৰ একাউন্ট দিব নোৱাৰে তাত সুইফট কোড দিব লাগিব কিবা দিব লাগিব এইবিলাক সকলোবোৰ বাৰু মই নেক্সট এটা ভিডিওত কম কি জনাব লাগিব ইয়াৰ ক্ষেত্ৰত আৰু আপোনালোকে মোক তলত কমেন্ট কৰি কওকচোন তেতিয়া আমি গম পাম যে মই আৰু কি জনাব লাগিব আজিলৈ মানে থ্যাংক ইউ যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰক আৰু হেকত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক এইখিনিত থকা ডিবি নামৰ সিম্বলটোত ক্লিক কৰি চাকৰিটো নাপায় আৰু এই কামটোই কৰক না কি ক'ত চাকৰি পাব পুলিচত পাবও পাৰে কিবা হৈ আছে দিম ৰব এপ্লাই কৰিম